পাহিৰ ওচৰৰ পৰা এপাক আহোঁ, কিমাননো ঘৰটোতে সোমাই থাকিবি আৰু। মা, অ' মা, মই পাহিহঁতৰ ঘৰৰ পৰা আহোঁ দেই। জল্দি জল্দি কামকেইটা খতম কৰি লওঁ। পুতুকণটো আহি ৰৈ থাকিব নহয়, নহ'লে আকৌ ভৰ 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 কৰি থাকিব মুখখনে। অ' পাহি, কি কৰি আছনো ভিতৰতে সোমাই? সেইজনী আহিলে, ৰহ তোক মই হেঁকা দিম। নাই মই প্ৰজেক্টৰ কাম এটা কৰি আছিলোঁ, হ'লেই। হ'ল নেকি কৰি? হৈ গ'ল। হ'ল যদি ব'ল না অকণ ওলাই যাওঁ। মই নাযাওঁ দে, পুতুকণ আহিব। তাৰ লগত পিছত যাবি, ব'ল না অকণমান ওলাই যাওঁ। নাযাওঁ, তয়ে যাচোন। ব'ল না প্লিজ প্লিজ, অকণমান সোনকালে গুচি আহিম, তাৰপিছত তই তাৰ ওচৰলৈ যাবি। প্ৰমিছ, সোনকালে আহিম। ব'ল। ঐ পাহি, তই গম পাৱ নাপাৱ, মোক গানটোত যে এক্টিং কৰিবলৈ দিছে নহয় ঘৰত। মই কোৱা নাই নেকি? দিব। সেই নৰেন দাদাজন যে বহুত ভাল জান। কিবা যদি চান্স ওলাই মই তোকো ক'ম হা। দুইজনী লগত থাকিলে মনটোও ভাল লাগিব। হৈছে আৰু, মোকনো ক'ত ল'ব ন? তহঁতৰ ধুনীয়া ছোৱালী তহঁতকহে ল'ব। তইনো কি একেটা কথাকে ধুনীয়া ছোৱালী কৈ থাক? তই কি বেয়া নেকি দেখিবলৈ কিবা? তই তেনেকৈ কৈ নাথাকিবি, মোৰ মনটো বেয়া লাগে নহয় তই তেনেকৈ কথা কৈ থাকিলে। হ'ব দে, নকওঁ। যাওঁগে ব'ল, পুতুকণে নহ'লে বকিব মোক। ঘৰত দেৰি হ'লে আকৌ ঘৰত গালি শুনিব লাগিব। হ'ব দে, মই যাওঁ, তই যা সেইফালে। ব'ল, ময়ো সেইটো চাইডে যাম। ব'ল। কুহি, তোমালোক ক'ৰবালৈ গৈছিলা নেকি? মই তোমালোকৰ ঘৰলৈকে আহিছিলোঁ। আমি দুজনী এনেই ওলাই আহিছিলোঁ। তোমাৰ লগত মোৰ দুটামান কথা আছিলে। কওকচোন। মানে অকলশৰে। একো নহয়, এই মোৰ বেষ্ট ফ্ৰেণ্ডহে, কওক, একো নহয়। হ'ব দে, হ'ব, মই যাওঁ, মই থকাৰ কাৰণে ডিষ্টাৰ্ব হৈছে। ৰচোন পাহি, তই তেনেকৈ কিয় কৈছ? তোক মই যাবলৈ কৈছোঁ নেকি? হ'ব দে, হ'ব, মই যাওঁ। নৰেন দা, আপুনি তাইক কিয় এনেকৈ ক'লে? তাই মোক এতিয়া বেয়া পাব নহয়। তাই বেয়া পালে মোৰ বহুত দুখ লাগে। মোৰ তোমাৰ লগত গানটোৰ বিষয়ে কিবা কথা আলোচনা কৰিবলৈ আছিলে। হ'লেও তাই থাকিলে একো অসুবিধা নহ'লহেঁতেন নহয়, তথাপিও ভাল নালাগে। গানটোৰ কাইলৈৰ পৰা শ্বুটিং হ'ব। তুমি ৰেডি আছা নহয়? আছোঁ বাৰু। মেকআপ আৰ্টিষ্ট গুৱাহাটীৰ পৰা আহিব, মোৰ লগৰ হয়। তাহাঁতে তোমাক মেকআপ কৰাই দিব। ঠিক আছে। গুড। ঠিক আছে, মই আহোঁ। ঠিক আছে। এইবোৰ গানৰ লগত লাগি মোক এতিয়া পাহিয়ে বেয়াই পালে নেকি এনে। তাইৰ ওচৰতে সোমাই যাওঁ এপাক। এতিয়া নোসোমাওঁ, পাছতে আহিম, ঘৰত আকৌ গালি দিব নহ'লে। বজেনকে, কথা এটা শুনিছা নাই? কি কথা? এই গাঁৱত তাল ফাল লাগি আছে। বোলে মাষ্টৰনী জীয়েকে নদীৰ পাৰৰ ল'ৰাৰ লগত কি কৰি আছিলে। ল'ৰাটো কোন গম পাইছা নাই? আমাৰ গাঁৱৰ সিমূৰৰ যে ইঞ্জিনিয়াৰ পুতেকটো, সেইটো আকৌ। এইবোৰ কোনে উলিয়াইছে? এইবোৰ মিছা কথা। কিমান ভাল ছোৱালী তাইক আমি সৰুৰ পৰা দেখি আহিছোঁ। বহুত ভাল ছোৱালী তাই। পঢ়াই শুনাই, দেখাই শুনাই, ব্যৱহাৰৰ পাতি বহুত ভাল ছোৱালী তাই। ইমান ফটুৱা ছোৱালী নহয় তাই। উলিয়াইছে কোনে এইবোৰ কথা? নেজানো আকৌ দেই। মই এইফালে আহি থাকোঁতে সেই দোকানৰ মুখত শুনি আহিলোঁ আকৌ। ৰচোন, মই তাহাঁতৰ ঘৰৰ পৰা আহোঁ। খুৰাকটো মোৰ লগৰে নহয়, মই সুধি আহোঁ। এনেই ছোৱালীজনী বদনাম কেলে উলিয়াইছে বাৰু? হ'ব, যা। এই ছোৱালীজনী ক'লেও গ'ল বাৰু, ইমান দেৰি হ'ল অহা নাই। ওলাই গ'লে মানে ঘৰখনলৈ আহিবলৈ মন নাযায় তাই। এই পাহিজনীৰ লগত কি ইমান কথা থাকে তাই সদায়। দেউতা, দেউতা, ক'ত আছা তুমি? ইয়াতে আছো, বহুত ডাঙৰ ঘটনা এটা হ'ল, গম পোৱা নে তুমি? হেৰ' বোপা, ইমান পাগি ঘুটি আছ যে, কি হৈছে সেইটো ক। গোটেই গাঁৱত তালফাল লাগি আছে। বোলে মাষ্টৰনী জীয়েকে নৈৰ কাষত ল'ৰাৰ লগত কি কৰি আছে। কি? হৰি, এইটো বয়সলৈকে মই এইবোৰ কথা শুনিবলৈকে জীয়াই আছিলো। ৰ'বাহে দেউতা, তুমি একো নাজানা নুশুনাকে কেলে সেনেকে কৈছা? তাই যে বৰ বেষ্ট ফ্ৰেণ্ডকে পৰি মৰে, দেহৰ এফাল, সেইজনী এইবোৰ কথা উলিয়াই আছে, গম পাইছা না তুমি? মই কওঁ নাযাবি তাইৰ ওচৰত। তাই এতিয়া কি কৰিলে, গাঁৱৰ মানুহৰ আগত নাক কাণ উলিয়াব নোৱাৰা কৰিলে। ছোৱালীজনী এনেই বদনাম, কিছুমান মিছা কথা কৈ বদনাম উলিয়াইছে নহয়। মাকজনীও স্কুলৰ পৰা নোপোৱাহি হ'ল। গাঁৱলৈ যাবই নোৱাৰি, মানুহৰ মুখে খালি সেইবোৰ কথাই। মই গম নাপাওঁ। যাচোন যা, তাইক বিচাৰি যা, তাই ক'ত আছে অকমান আগবাঢ়ি যা। খুৰা, ক'ত যোৱা? ক'ত আছিলি তই?
পাহিৰ লগত এনেই অলপ ওলাই গৈছিলোঁ নৈ কাষৰ ফালে। ৰাস্তাতে নয়ন দাই পালে গানটোৰ কথা কিবা আলোচনা কৰিব আছে বুলি কথা পাতি আছিলোঁ। কাইলৈৰ পৰা হেনো গানৰ শ্বুটিং হ'ব। মাজনী তই নোকোৱা নেমেলাকে কেলে ওলাই যাওঁ বাৰু কচোন। এতিয়া গাঁৱত কি হৈছে তই গম পাইছ নাই? কি হ'লনো ককা? কি হ'ব মাজনী, তই হেনো নৈ কাষত ল'ৰাৰ লগত আছিলি, গোটেই গাঁৱত তাল ফাল লাগি আছে। তই কেলে যাওঁ মাজনী ভোজ জেগালে? কি হ'বনো ককা গ'লে? আৰু মই নয়ন দাৰ লগত গানৰ কথাহে পাতি আছিলোঁ। মোৰ লগত পাহিও আছিল, তাই গুচি আহিলে। তই জাননে তাই এইবোৰ কথা যে উলিয়াই আছে? গাঁৱলৈ উলিয়াব নোৱাৰি বোলে। মাষ্টৰনী জীয়েক বোলে এনেকুৱা কাম কৰিব বুলি সপোনতো ভবা নাছিলো আমি। ইমান ভাল ছোৱালীজনী। এতিয়া কি কৰিবি মাজনী, এটা মিছা বদনাম লৈ? মই তোক ভালৰ কাৰণে কওঁ বোলো, পাহি লগ তই নুশুন। এতিয়া কি কৰিলে তোক গাঁৱলৈ ওলাব নোৱাৰা কৰিলে এটা মিছা বদনাম দি। তাই মোৰ লগত কেলে এনেকুৱা কৰিলে? মই তাইৰ ওচৰৰ পৰা আহোঁ। নালাগেও মাজনী যাবলৈ তাইৰ ওচৰলে, আকৌ কি বা কব তাই। মই যামেই ককা, তাই মোৰ লগত কিয় এনেকুৱা কৰিলে তাইক মই সুধিমেই। ছোৱালীজনী কিয় এষাৰ কথা নুশুনে বাৰু? তয়ো যাচোন পিছে পিছে। যাওঁ ৰবা।